এখন ইউনিভাৰ্চিটি আৰু কাৰ্বি আংলঙত এটা এয়াৰপোৰ্ট। ভাৰতৰ ৰাজ্যবিলাকত ইমান উন্নয়ন হোৱা নাই, আজি কাৰ্বি আংলঙত যিমান কাম হৈছে। আজি ডিফুত যেতিয়া কোনোবাই যায় মোক সোধে যে যোৰহাটত ইমান কাম হোৱা নাই, ডিব্ৰুগড়ত ইমান কাম হোৱা নাই, ডিফুত কেনেকে হৈছে? মই কলো এটা কথা যে ডিফু কাৰ্বি আংলঙৰ মানুহে এতিয়া আন্দোলন নিবিচাৰে, ডেভেলপমেণ্ট বিচাৰে। আৰু ডেভেলপমেণ্ট মানে কি? ডেভেলপমেণ্ট হল গংগা মা। যেতিয়া গংগা মাক মাতিম, গংগা মা ধৰা তলত আহি যাব, বিকাশ গংগাৰ দৰে বৈ যাব। আৰু যদি আমি এই ধৰণে মানুহ মিলি জুলি থাকো, এইবাৰ কাৰ্বি আংলঙত ইলেকশ্যন হৈছে, প্ৰথমবাৰ বিজেপিয়ে এজন বেংগলী স্পিকিং মানুহক টিকট দিছে, অসমীয়া ভাষী মানুহক টিকট দিছে, হিন্দী স্পিকিং মানুহক টিকট দিছে, আদিবাসী মানুহক টিকট দিছে। আৰু আমি গোৰ্খা আৰু কুকি ভাইসকলক দিব পৰা নাই, কিন্তু ইলেকশ্যনৰ পিছত আমি তাৰো ব্যৱস্থা আমি কৰিম। তাৰবাবে আজি কাৰ্বি আংলং সকলোৱে যোনে কাৰ্বি আংলঙক নিজৰ মা বুলি ভাবিছে আৰু অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সকলোৱে আজি কাৰ্বি আংলঙৰ কাৰণে কাম কৰিছে।